এয়া মই ওলাই আহিলোঁ লগৰজনী তাকে যোৰহাটতে আহি পাই আমি আকৌ দোকানলৈ আহিলোঁ ট্ৰেইনত খাবৰ কাৰণে কমলা টেঙা অলপ লৈ ল'লোঁ আৰু ৰুমৰ পৰা ওলাই আহি আমি যাম এতিয়া যোৰহাট ষ্টেচনৰ পৰা আমি যাম মৰিয়নিলৈকে এডোখৰ অলপ বেছি দূৰ নহয় সেইকাৰণে আমি খোজকাঢ়ি আহিলোঁ যোৰহাট ষ্টেচন এতিয়া পাই গ'লোঁহি তাৰপিছত তেহেঁতি আহি আছে শিমলুগুৰিৰ পৰা আৰু আমি টিকেট কাটিছোঁ মৰিয়নিৰ পৰা সেইকাৰণে আমি যোৰহাটৰ পৰা মৰিয়নিলৈকে আকৌ ট্ৰেইনতে গুচি গ'লোঁ এডোখৰ আমি ট্ৰেইনত গুচি আহিছোঁ ধৰক ৰাতি লাইন গাড়ী পাবলৈ দিগদাৰ হৈ যায় যে সেইকাৰণে আমি ট্ৰেইনতে আহি দিলোঁ এয়া আমি মৰিয়নি পালোঁ আমাৰ ট্ৰেইন আছে 9টা বজাৰ পৰা আমি পালোঁহি আকৌ 8টাতে অলপ ৰখিলোঁ আৰু কফি খালোঁ তাৰপিছত এয়া লগ পালোঁ তেহেঁতক তেহেঁতি বনাই আনিছিলে ৰুটি মাংস আমিও লৈ আনিছিলোঁ বাৰু ফ্ৰাইড ৰাইচ অলপ বনাই তাৰপিছত অলপ শুই লৈছোঁ যিহেতু আকৌ লামডিঙৰ পৰা আমাৰ ট্ৰেইন আছে জেনেৰেলত সেইকাৰণে তাতো শুবলৈ নাপাম সেইকাৰণে ইয়াতে অলপ শুই ল'লোঁ এয়া লামডিং পাই গ'লোঁ আকৌ লামডিঙৰ পৰা ট্ৰেইন আছে আমাৰ 3টা বজাত সেইকাৰণে ইয়াতে অকণমান ফূৰ্তি ফাৰ্তা কৰিলোঁ আৰু কিবাকিবি উৎপাত তাৰপিছতে আমাৰ ট্ৰেইন আহি পালেহিয়ে আৰু কি জানেনে গম পালে এতিয়া ধৰক আমি গৈছোঁ tumjang পিক আৰু 2000 টকাত যদি বা 2-3 হাজাৰ টকা বাজেটত যদি ইমান ধুনীয়া জেগা এটা ফুৰিব পাৰি কিয় নাযাম বাৰু ন সেইকাৰণে আৰু চাই থাকক ভিডিঅ' দি আছোঁ